এভৰিৱান, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। আমাৰ নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে আপোনালোকৰ লগত কিছু দৃশ্য শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো নতুনকৈ অহা বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই যেতিয়া ভিডিঅ'খিনি আপলোড দিওঁ প্ৰথমতে আপোনাৰ তাতে যায়। আহকচোন তেন্তে কিছু দৃশ্য দেখুৱাই লওঁ। আপোনালোকে দেখি আছে, খাবলৈ বহিছো, কিছু খোৱাৰ দৃশ্য আপোনালোকক দেখাই আছো, চাই থাকক। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে শীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে চুলিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো। উশাহৰে হৈছে মোৰ ৰাৱণৰ মূৰ আৰু বহুত বস্তুৰ মহাৰজা ৰজা সেইবিলাকৰ মূৰ আছে, আৰু এইবিলাক হৈছে জনগোষ্ঠীৰ বস্তু, এইবিলাক জনগোষ্ঠীৰ বস্তু। এইবিলাক প্ৰদৰ্শনী এয়া দেখিছে আপোনালোকে, এইবিলাক হৈছে প্ৰদৰ্শনী। আহক এতিয়া প্ৰদৰ্শনীটো গোটেই চাই লওঁ। যিখিনিয়ে সুবিধা হয় মই আপোনালোকক সেইখিনিয়ে দেখুৱাই আছো। আহক চাই লওঁ গোটেই প্ৰদৰ্শনীটো। আৰু এইবিলাক হৈছে প্ৰদৰ্শনী, এইবিলাক চাওক, এইবিলাক হৈছে প্ৰদৰ্শনী। ইয়াতে প্ৰদৰ্শনী বস্তুবিলাক থোৱা হৈছে, চাওক। জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো। পৰশৰ ৰুমতে কি জানো মায়া সদা, উকাৰতিতে ফুলে কেতেকী মই চমকো। দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল চাবলৈ যোৱাকে, আৰু এতিয়া সম্বৰ্ধনা জনাইছে, আপোনালোকে দেখি আছে, এইবিলাক চাওক। আমাৰ নৃত্য ভালকে দেখাব নোৱাৰিলেও মই যিখিনি পাৰোঁ আপোনালোকক সেইখিনিয়ে দেখালোঁ। আৰু যদি ভিডিঅ'টো
সম্পূৰ্ণকৈ চাব বিচাৰে মই দিছোঁ ভিডিঅ'টো তাত চাই ল'ব আপোনালোকে। আৰু এতিয়া মন্ত্ৰ গাই থকা হৈছে, আচাৰ্যাই গাই আছে, আপোনালোকে শুনক। বিশেষ দেখাবৰ বাবে সুবিধা নহ'ল, সেয়েহে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।